হেল্ল' এভৰিৱান। তো আজিকালি চবে ঘৰ ভাড়া দিয়ে, চবৰে চাগে মানে ৰেণ্টেড প্ৰিমিচেছ আছে, কাৰোবাৰ ঘৰৰ সন্মুখত কমাৰ্চিয়েল দোকান বা কোনোবা ঘৰ ভাড়া মানে মানুহক দিয়ে থাকিবলৈ বা বিজনেছ কৰিবলৈ। তো সেইটোৰ এটা এগ্ৰিমেণ্ট হয়, ৰেণ্ট এগ্ৰিমেণ্ট। চ' সেই ৰেণ্ট এগ্ৰিমেণ্টটো আমি কেনেকৈ কৰিম, মই আজি সেইটো আপোনাক ফৰ্মেটটোত মই বুজাই দি আছোঁ, বা চাইছে আপোনালোকে অসমীয়াতো লিখিব পাৰিব। চ' ৰেণ্ট এগ্ৰিমেণ্টটো আমি কেনেকৈ কৰোঁ। চ' মই ফাৰ্ষ্টত ফৰ্মেটটো দেখাই আছোঁ আৰু কৈ আছোঁ। চ' ফৰ্মেটটো হৈছে এইটো ৰেণ্ট এগ্ৰিমেণ্ট। এনেকৈ যোনটো ষ্টাম্প থাকিব আপোনালোকৰ, ষ্টাম্পৰ এইখিনি জেগাত ৰেণ্ট এগ্ৰিমেণ্ট, আৰু ইয়াতে লিখা থাকিব দিছ ৰুম ৰেণ্ট এগ্ৰিমেণ্ট ইজ মেড অন, যিমান তাৰিখত হ'ব। ইয়াতে থাকিব নেম, ইয়াতে এই জেগাখিনিত মই ইয়াতে এক্স দি দিলোঁ, ইয়াতে নেম থাকিব, ইয়াতে চন অফ মানে দেউতাকৰ নাম, বা যদি ৱাইফ হয় বা কি হয়, যাৰ কি আছিলে ৱাইফ হওক, বা যদি ফিমেল হয় ৱাইফ হ'ব ইয়াতে। চ' ইয়াতে তেওঁৰ নাম, ফাদাৰ হ'লে ৰেচিডেণ্ট এড্ৰেছ যিমানখিনি আছে ইয়াতে দিব লাগিব, ৰেচিডেণ্ট অফ দিছ পোষ্ট অফিচ। চ' দিয়াৰ পিছত এইটো লেণ্ডলৰ্ডৰ, ফাৰ্ষ্ট পাৰ্টি লেণ্ডলৰ্ডৰ ঘৰ ভাড়া মানে যোনে দিব, মালিকৰ নাম থাকিব, মানে মাটিটো যাৰ নামত আছে, ঘৰটো যাৰ হয় তেখেতৰ হ'ব ফাৰ্ষ্ট পাৰ্টি। তাৰপিছত আহিব এইটো ছেকেণ্ড পাৰ্টিৰ ইয়াতে নেম হ'ব এইখিনিত, এই মই ৰঙা কৰি দিছোঁ, আৰু ইয়াতে চন অফ ইয়াৰ ফাদাৰ্ছ নেম হ'ব ছেকেণ্ড পাৰ্টিৰ এড্ৰেছটো ৰেচিডেণ্ট অফ, এইখিনি হৈ গ'ল। তাৰপিছত আমি ইয়াতে ফাৰ্ষ্ট পাৰ্টি লেণ্ডলৰ্ডে ৰুম আছে, ৰুমৰ ডিটেইলছখিনি দিম, কেইটা ৰুম লৈ আছে, 5টা কিমান বাই কিমান দিয়াৰ পিছত, বা এটা ৰুম হ'লে এটা হ'ব, কিমান নাম্বাৰ দাগত আছে, দাগ নাম্বাৰ ইয়াতে হ'ব, পাট্টা নম্বৰ কিমান আছে, কোন জেগাত আছে দিয়াৰ পিছত। চ' আৰু এইখিনিত কণ্ডিশ্যনখিনি ষ্টাৰ্ট হ'ব। নাও দিছ ডেট অফ এগ্ৰিমেণ্ট উইথ ফল'জ। চ' ভাড়া কিমান দিলোঁ, তাৰপিছত কি দিব, কিহৰ দোকান দিব, সেইখিনি দি কমেন্টছ কিমান মাহ, 11 মাহৰ কাৰণে হয়, ইলেক্ট্ৰিক চাৰ্জ বেলেগ, আপোনালোকে নিজেও কণ্ডিশ্যন হোৱাব পাৰে। চ' ইয়াতে এইটো চিম্পল ৰেণ্ট এগ্ৰিমেণ্ট হয়, কেনেকৈ আপোনালোকে ৰেণ্ট এগ্ৰিমেণ্টটো নিজৰ ঘৰতে বনাব পাৰে। চ' লাষ্টত কণ্ডিশ্যনখিনি যদি আপুনি নিজে দিব পাৰে, ইয়াতে যেনেকৈ দিয়া আছে, নিজে কিমান কি কৰিব পাৰিব নোৱাৰিব, কনষ্ট্ৰাকশ্যন বা মডিফিকেশ্যন কৰিব পাৰিব নে নাই, হোৱাৰ পিছত লাষ্টত ফাৰ্ষ্ট পাৰ্টি লেণ্ডলৰ্ডৰ ছিগনেচাৰ এটা থাকিব, তলত ভাড়াতীয়াৰ ছিগনেচাৰ, আৰু ইয়াতে 2টা উইটনেছ দি আপোনালোকে নটাৰী দি পাছ কৰাব পাৰে, বা নিজে 11 মান্থ হ'লে নিজেও ঘৰুৱাভাৱে লিখা মেলা কৰি ৰাখিব পাৰে। চ' আমি এনেকৈ ৰেণ্ট এগ্ৰিমেণ্ট এটা বনাব পাৰোঁ।